নমস্কাৰ বন্ধু বান্ধৱীসকল, এবি টিপছৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই প্ৰথম দিনা পোৱালি জগিলে প্ৰথম দিনটোত কেনেদৰে যতন ল'ব তাৰ বিষয়ে জনাবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। এতিয়া মই এই ইনকুবেটৰৰ পৰা আজি পোৱালি উলিয়াম। ইয়াত কেইটা জগিছে নাজানো, কিন্তু মই হেচিঙৰ কাৰণে ব্যৱহাৰ কৰোঁ এইটো ইনকুবেটৰ। আৰু এইকেইটা দুইটা ইনকুবেটৰ পোৱালি কণী দিবৰ কাৰণে। এতিয়া মই এই হেচিং ইনকুবেটৰটোৰ পৰা মই পোৱালিসমূহ উলিয়াব বিচাৰিছোঁ। চাওক কিমান লেতেৰা হৈ যায়, দেখিছে। পোৱালি ভালেমানখিনি ওলাই আছে, কিমানটা ওলাইছে মই এতিয়ালৈকে হিচাপ কৰা নাই। প্ৰথমতে মই কণী খোলাখিনি উলিয়াই ল'ব লাগিব। এই খোলাখিনি উলিয়াই লৈ চাফা কৰি লওঁ। প্ৰথমতে কিছুমান মিছ আছে, বন্ধুসকল চাওক, এয়া পোৱালিখিনি, এইখিনি পোৱালি ওলাইছে। এই দুটা কণী দিন হোৱা নাই, ডেট এতিয়াও আছে 7 তাৰিখে। বাকীখিনি 5 তাৰিখৰ আছিলে, এইখিনি 7 তাৰিখে দিয়া আছিলে। বাকীখিনি 5 তাৰিখে দিয়া আছিলে, সেইকাৰণে এইখিনি পোৱালি ওলাইছে। এই পোৱালিখিনি এই খাঁচাটোত থৈ বুডিঙৰ বাবে লৈ যাম আৰু বুডিংটো আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো চাই থাকিব। ইয়াত 6টা হৈছে পোৱালি। মই 46টা কণী দিছিলোঁ, এতিয়া পোৱালি কেইটা ওলাই হিচাপ কৰিম আপোনালোকৰ আগতে। ইয়াত 6টা আছে, চাওক। 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 30, 31, 32, 33, 34, 35, 36, 37, 38টা ওলালে। আৰু ইয়াত 2টা কণী আছে। গতিকে আপোনালোকে হিচাপ কৰি ল'ব কেইটা কণী বেয়া হ'ল 46টাৰে। এইটো চাওক, মই বৰ্ডাৰ বনাই লৈছোঁ। ইয়াত মই ধানৰ পতান দিছোঁ। যিহেতু এতিয়া ধানৰ পতান পোৱা যায়, গতিকে মই মিলত গৈ পিনে ফলীয়া পতান বিচাৰি নুফুৰিলোঁ আৰু 1 ইঞ্চি দিছোঁ ইয়াত ধানৰ পতান, 1 ইঞ্চি ডাঠকৈ। আৰু এইখন প্লেন চিটৰ 2 ফুট, আপোনালোকে 1.5 ফুটো দিব পাৰিব। তো ঘেৰ বনাই লৈছোঁ প্লেন চিটেৰে। প্ৰায় 16 ফুটমান আছে এই প্লেন চিটখন দৈৰ্ঘ্য। আৰু এইখিনি হৈছে 15 দিনীয়া পোৱালি। আজি এইটোৰ পৰা ইয়ালৈ শ্বিফ্ট কৰি দিছোঁ ইহঁতক। এইবিলাক চাওক, ইয়াত মই দানা দিওঁ, দানা আৰু পানী। যিখিনি সময়ত খায় সেইখিনি সময়তে দিওঁ পানীটো, অনবৰত দি নথওঁ, নহ'লে পোৱালিবিলাক ভিজি যায় আৰু জেগাখিনিও বেয়া কৰি পেলায়।
আৰু এইকেইটা 5 দিনীয়া পোৱালি এই ডাঙৰখিনিৰ লগতে আছিলে এইকেইটা উলিয়াই থৈ দিছোঁ ইহঁতৰ লগত দি দিম যিহেতু ইহঁত বেছি ডাঙৰ হোৱা নাই মই ইয়াত দানা হিচাপে ষ্টেটাৰ দানা আৰু 50% খুদু চাউল যিটো চাউলৰ গুড়া সেইটো ইউজ কৰিছোঁ আৰু ইয়াত দিছোঁ কেৱল পানী এই পানীখিনি শেষ হ'লে মানে মই পুনৰ দি দিম আৰু মই এই 15 দিনীয়া 25টা পোৱালি আছে সেইখিনি ইয়াত 15 দিন ৰাখিম আৰু ইহঁতৰ বাবে এটা বাল্ব মই ইয়াত দিম মাত্ৰ যিহেতু 15 দিন হৈ গ'ল আৰু এতিয়া ঠাণ্ডাও বেছিকৈ নাই আৰু এই পাত্ৰ দুটাত মই দানা দিওঁ আৰু এইফালে পানী দিওঁ চাওক পানীও শেষ কৰিলে দানাও শেষ কৰিলে এতিয়া যেতিয়া মই আৰু 3 ঘণ্টা পিছত দানা দিম এই পাত্ৰটোত তেতিয়া পানী দি দিম পানী বেছিকৈ নিদিওঁ কাৰণ পানী বেছিকৈ দিলে ইহঁতে বেছি জেগাখিনি লেতেৰা কৰে আৰু পোৱালিবোৰকতো বেছিকৈ দিলে সিহঁতে জুবুৰ খাই মৰে গতিকে পানী কমকৈ দিওঁ হাঁহক এই 25টা পোৱালিৰ ভিতৰত মোৰ এটাহে মৰিছে প্ৰথম দিনাই মৰিছে হয়তো ঠাণ্ডাত মৰিছে এতিয়া আছে 25টা 26টা আছিলে এয়া চাওক বন্ধুসকল মই এই পোৱালিখিনি এই বৰ্ডাৰটোত এৰি দিলোঁ আৰু দুটা 100 পাৱাৰ বাল্ব দি দিছোঁ ইয়াত যিহেতু এতিয়া ইমান ঠাণ্ডা নাই আৰু গতিকে দুটা 100 পাৱাৰ বাল্ব হ'লে হৈ যাব আৰু ইয়াত বিলো বহুত আহে ইমান ইউজ কৰিব নোৱাৰি যেহেতু 100 পাৱাৰ বাল্ব আপোনালোকে জানে আজিকালি বিলৰ ৰেট চাওক কিমান ধুনীয়াকৈ খাইছে পোৱালিবিলাকে গোটেই পোৱালিখিনি এতিয়ালৈকে খোৱা নাই পিছত খাব লাহে লাহে এইটোত মই পানী দিছোঁ পানী যিখিনি পানী খায় সেইখিনিহে পানী ইয়াত দিওঁ অভাৰ এক্সেছ দি থৈ নিদিওঁ আৰু বৰ্ডাৰটো আপোনালোকে কৰিবই নহ'লে পোৱালিসমূহ ঠাণ্ডাত মৰি যোৱাৰ চান্স থাকে চাওক বাল্বটোত দিয়াৰ লগে লগে পোৱালিবিলাক কেনেদৰে খেলিছে চাওক আৰু ৰাতি হ'লে এই বৰ্ডাৰটোৰ ওপৰত কাপোৰ এখন দি দিলে ভাল তেতিয়া শীতটোৱে ধৰি ৰাখিব পাৰে বৰ্ডাৰটোৱে আৰু মই এই ভিডিঅ'টোতে আপোনালোকক মই ৰাতিৰ পৰিৱেশ সিহঁতক দেখুৱাম চাওক বন্ধুসকল এতিয়া সন্ধিয়া 6:20 হৈছে মই এতিয়া এই গঁৰালটোলৈ আহিছোঁ এইফালে আছে মোৰ ডাঙৰ হাঁহখিনি এইখিনি চাওক এইখিনি 15 দিনীয়া পোৱালিখিনি এটা বাল্ব দি দিছোঁ আৰু ইয়াত কোনো ঢাকন দিয়া নাই আৰু এইফালে চাওক এখন বস্তা লগাই দিছোঁ যিহেতু এতিয়া ইমান ঠাণ্ডা নাই গতিকে এটা বস্তাই দি দিছোঁ নহ'লে গোটেইটো কভাৰ কৰি দিলোঁহেঁতেন এয়া চাওক দানা খাই আছে এইফালে দানা খাই আছে এতিয়া মই ইয়াত পানী দি দিম পানী মই আগতেই কৈছোঁ যিমানখিনি প্ৰয়োজন সিমানখিনিহে দিওঁ এনেদৰে পানী দি দিম যাতে পোৱালিখিনিয়ে ইয়াত জুবুৰ খাই নমৰে ইয়াত পানী দিছোঁ আৰু ইয়াতো এইফালে পানী দি দিম আৰু এইখিনিয়ে দানা দিম আজি ৰাতি আৰু নিদিওঁ আৰু অহাকালি ৰাতিপুৱা দিম অহাকালি ৰাতিপুৱা ভিডিঅ'টো
হয়তো আপোনালোকে নতুন এটা ভিডিঅ'ত চাব পাৰিব। গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিলে ইয়াৰ নটিফিকেশ্যন পাই যাব। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিবলৈ বা নকওঁ, যদি ইচ্ছা কৰে কৰি দিব পাৰে। বন্ধুসকল, এয়া আছিল আজিৰ ভিডিঅ'টো। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।